দৰং জিলা পৰিষদে বিভিন্ন ধৰণৰ ৰাইজৰ যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানত সহজতে আমি সহযোগিতা সৰুকৈ হ'লেও সহযোগিতা আগবঢ়াই আহিছোঁ আৰু এইবেলি আমি দেখা পালোঁ সকলোৱে জানে যে উজনি অসমৰ ৩খন জিলাত ইতিমধ্যে বানত বিধ্বস্ত হৈছে আৰু বহুজনে প্ৰাণ হেৰুৱাইছে। এনে এটা পৰিস্থিতিত আমাৰ অত্যন্ত সকলোৱে আমাৰ দুখ প্ৰকাশ কৰিছে আৰু আশা কৰোঁ যাতে বানে আমাক সকলোকে এনেদৰে বিধ্বস্ত নকৰে আৰু বৰ্তমান পৰিস্থিতি যাতে ভাল হয় তাকে কামনা কৰিছোঁ। আৰু দৰং জিলা পৰিষদৰ আমাৰ সমূহ সদস্যবৃন্দ আমি সকলো লগ হৈ আৰু কৰ্মচাৰীসকল সকলোৱে আমি চিন্তা কৰিলোঁ যে আমাৰ ফালৰ পৰাও আমি যিহেতু ৰাইজক কিবা এটা যদি আমি তেখেতসকলক সহযোগিতা আগবঢ়াব পাৰোঁ এইখিনি আশা কৰি আমি 1 লাখ টকা এটা প্ৰথমে আমি 1 লাখ টকা আজি প্ৰথম আৰম্ভণি কৰিছোঁ আৰু আমি মাত্ৰ আৰম্ভণিহে কৰিছোঁ। আমাৰ লগত দৰং জিলাৰ প্ৰতিগৰাকী ব্যক্তিয়ে ইয়াত সহযোগিতা আগবঢ়াব পাৰে, সহযোগিতা আমাক প্ৰকাশ কৰিব পাৰে। অকল যে অৰ্থৰ জৰিয়তে নহয়, যে টকা পইচা দিয়ে নহয়, কাৰণ বস্ত্ৰৰ কাৰণেও মানুহৰ হাহাকাৰ হৈছে তাত আৰু খোৱা খাদ্য পাতিৰ কাৰণেও অসুবিধা হৈছে। যোনে যেনেধৰণে সহায় আগবঢ়াব বিচাৰে আমি আশা কৰোঁ সেইখিনি আমি আমাৰ জিলা পৰিষদে আকৌ সেই অঞ্চলৰ সেই জিলাকেইখনৰ জিলা পৰিষদলৈ আমি সেইখিনি প্ৰেৰণ কৰিম আৰু আমাৰ যিখিনি অৰ্থ ইয়াত সংগ্ৰহ হ'ব আমি আলোচনাৰ মাধ্যমেৰে এইখিনি আমি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ হাতত আমি অৰ্পণ কৰিম। দৰং জিলাও যিহেতু বানপীড়িত আমি ভুক্তভোগী, কাৰণ আমি দৰং জিলাত আমি নিজে বানত আগতে ডুবিছোঁ। এইবেলি আমাৰ সেনেধৰণে হোৱা নাই, ঈশ্বৰে যাতে নকৰে। গতিকে আমি যিহেতু ভুক্তভোগী যে বানত বিধ্বস্ত হ'লে কেনে পৰিৱেশ সৃষ্টি হয় আমি সকলোৱে জানো। সেয়েহে আমি দৰং জিলা পৰিষদৰ তৰফৰ পৰা আমি প্ৰথম আগবঢ়াইছোঁ আৰু আশা কৰোঁ সকলোৱে আমাক সহযোগিতা আগবঢ়াওক, আমাক নহয় সেই বানপীড়িতসকলক। সকলো লগত থাকিলেহে আমি আচলতে নিশ্চয়, কাৰণ আমাৰ পুঁজিটো সীমিত নহয়। 1 লাখ টকা আমাৰ একদম সীমিত পুঁজি এটা, এইটো দি আমি একো কৰিব নোৱাৰিম। গতিকে আশা কৰোঁ প্ৰতিগৰাকী ব্যক্তিয়েই দল সংগঠনে আগবাঢ়ি আহক, আমাৰ লগত সহযোগিতা আগবঢ়াওক আৰু প্ৰতিগৰাকী ব্যক্তিয়ে যদি অকণমানকৈ হ'লেও দিয়ে নিশ্চয় বহুত হ'ব আৰু তেওঁলোকক আমি সহযোগিতা আগবঢ়াব পাৰিম।